আমি ওকে বুলি কওঁ হয়নে ওকে কিবা কাম এটা সম্পূৰ্ণ এটা ওকে হয়নে আমাৰ 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 অঞ্চলৰ এমপি হয়নে এমপি এমএলএ ভিআইপি আমি শব্দবিলাক এইবিলাক কোন ৰকম ভিআইপি গতিকে এনেকুৱা শব্দবোৰ সৰু সৰু শব্দ কিছুমানৰ আমি বহুতে হয়তো সম্পূৰ্ণ অৰ্থ নাজানো গতিকে আমি আজিৰ ভিডিঅ'টোত আমি চেষ্টা কৰিম এই যে সৰু সৰু শব্দবিলাকৰ আমি সম্পূৰ্ণভাৱে আমি কি কয় সম্পূৰ্ণ অৰ্থটো কি আমি বুজিবলৈ চেষ্টা কৰিম গতিকে আহক মন্টুনাথ এডুকেশ্যনেল ইউটিউব এডুকেশ্যনেল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গতিকে আমি বুজিবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ সৰু সৰু শব্দবিলাকৰ সম্পূৰ্ণ নাম আমি কি বুলি কৈছোঁ সিম SIM সিম হয়নে মোবাইলত যিসমূহ সিম থাকে সেই সিমৰ সম্পূৰ্ণ নামটো কি জানেনে আপোনালোকে ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডিউল হয়নে মই কি বুলি কৈছিলোঁ MP হয়নে MP মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট MLA মেম্বাৰ অফ লেজিসলেটিভ এছেম্বলি আকৌ কি কৈছোঁ মই ওকে বুলি কৈছোঁ ওকে আমি কওঁ ওকে কিবা এটা সম্পূৰ্ণ কাম এটা হ'ল কামটো হৈছে না হৈছে ঠিক আছে ওকে 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 একচুৱেলি এইবিলাক শব্দ হৈছে হয় গ্ৰীক শব্দ যাক গ্ৰীক ভাষাত কয় অল্লা কেলা বুলি কোৱা যাৰ সম্পূৰ্ণ ইংৰাজী সম্পূৰ্ণ নামটো হৈছে কি অল কাৰেক্ট বা কিছুমানে অল ৰাইট বুলিও কয় কিন্তু ইয়াক কি বুলি কয় অল কাৰেক্ট ভিআইপি বা আমি মানুহ দেখাবলৈ কওঁ বা ভিআইপি মানুহ হৈছোঁ ভিআইপি ভেৰি ইম্পৰ্টেণ্ট পাৰ্চন আমি যে পইচা উলিয়াই যোন টকা পইচা উলিয়াও যে আমি ATM অট'মেটিক টেলাৰ মেচিন হয়নে ঠিক তেনেকৈ আজিকালি মোবাইলতো মেক্সিমামৰে কি হয় OTP আহে যে মোৰ OTP আহিছে OTP সম্পূৰ্ণ অৰ্থ কি জানেনে আপোনালোকে এইটো নিশ্চয় আপোনালোকে জানে ওৱান টাইম পাছৱৰ্ড পিন নম্বৰ আজিকালি সকলোৱে পিন নম্বৰ কয় মোৰ অমুক পিন নম্বৰ আছে মোৰ মোবাইলত পিন লগাই থৈ দিছোঁ PIN পিন পাৰ্চনেল আইডেণ্টিফিকেশ্যন নাম্বাৰ পিন আমি যে এই যে এইবিলাক জ্ঞানবিলাক লগি আছোঁ এইবিলাক কি আমি GK বুলি কওঁ জেনেৰেল GK জি ফুল ষ্টপ কে জেনেৰেল নলেজ সাধাৰণ জ্ঞান GK হয়নে ঠিক তেনেকৈ আমাৰ কি হয় আমাৰ প্ৰতিখন জিলাৰে একোজন কি থাকে উপায়ুক্ত থাকে ইংৰাজীত কি বুলি কয় আমি সকলোকে কিন্তু উপায়ুক্ত বুলি বহুতে জানো যদি বহুতে কি কওঁ আমি DC বুলি কওঁ DC সম্পূৰ্ণ অৰ্থটো কি জানেনে ডেপুটি কমিশনাৰ ADC এডিশ্যনেল ডেপুটি কমিশনাৰ অতিৰিক্ত উপায়ুক্ত ঠিক তেনেকৈ প্ৰশাসন বিভাগত এইটো থাকিলে আকৌ পুলিচ বিভাগত কি থাকিলে আমি কি বুলি কওঁ আমি SP বুলি কওঁ সুপাৰিনটেণ্ডেণ্ট অফ পুলিচ হয়নে তাৰ আমি কি বুলি কওঁ আমি আগতে আমি আজিকালি তো এইবিলাক মোবাইল উলিয়ালে বা কিবা উলিয়ালে কিন্তু আমি আগতে কি আছিলে আমি CD আজিকালিও আছে CD বুলি কয় CD এই CD আগতে CD চাইছিলোঁ যে CDৰ সম্পূৰ্ণ অৰ্থটো কি জানে কম্পেক্ট ডিছ হয়নে ঠিক তেনেকৈ STD ISD এনেকুৱা শব্দ আমি আগতে যেতিয়া লেণ্ডলাইন আছিলে STD কল হ'ব নে ISD কল হ'ব সকলোকে আপোনালোকে সুধিছিলে যে কি কল হ'ব STD কল নে ISD কল হয় STD কলৰ সম্পূৰ্ণ অৰ্থটো কি জানেনে ছাবস্ক্ৰাইবাৰ টাং ডেইলিং ISD ইণ্টাৰনেশ্যনেল ছাবস্ক্ৰাইবাৰ ডেইলিং হয়নে ঠিক তেনেকৈ কি হ'ব PTO প্লিজ টাৰ্ণ অভাৰ হয়নে তাৰপিছত আমাৰ কি বুলি কওঁ আমি যে আমাৰ আজিকালি কি CFL লাইট বুলি কওঁ CFL বুলি কওঁ CFL আজিকালি সকলোৰে ঘৰতে CFL লাইট জ্বলে CFL কম্পেক্ট ফ্লৰিচেণ্ট লেম্প হয়নে আজিকালি কি হৈছে সকলোৰে ঘৰতে আজিকালি মেক্সিমামে কয় যে মোৰ এটা ভাল কেমেৰা এটা লাগে এইটো কেমেৰা কি বুলি কওঁ DSLR বুলি কওঁ আমি DSLR হয়নে DSLR ইয়াত কিন্তু চাৰিটা শব্দ আছে D ফুল ষ্টপ S ফুল ষ্টপ L ফুল ষ্টপ R DSLR ডিজিটেল সিঙ্গেল লেন্স ৰিফ্লেক্স মনত ৰাখিব কি বুলি কওঁ DSLR ডিজিটেল সিঙ্গেল লেন্স ৰিফ্লেক্ট হয়নে ঠিক তেনেকৈ আমি কি কওঁ আমি সকলে কি হয় মই একদম মানে সাধাৰণ ভাষাত কৈছোঁ বহুতেই হয়তো জানিবও পাৰে তথাপিতো মই কৈছোঁ আমি BA বুলি কওঁ কি পঢ়ি আছে ল'ৰাজনে BA পঢ়ি আছে BA সম্পূৰ্ণ অৰ্থটো কি জানেনে আমি অসমীয়াত কি বুলি কওঁ আমি স্নাতক বুলি কওঁ BA বেচেলাৰ অফ আৰ্টছ MA বুলি কওঁ বা কি পঢ়ি আছে MA পঢ়ি আছে MA সম্পূৰ্ণ অৰ্থ কি জানেনে MA মাষ্টাৰ অফ আৰ্টছ হয়নে আৰু বাকি HS তো জানে আপোনালোকে হায়াৰ সেকেন্ডাৰী ঠিক আছে HSLC হাই স্কুল লিভিং সাৰ্টিফিকেট ঠিক আছে তো এনেকুৱা কিছুমান অৰ্থ আছে যিবিলাকৰ সাধাৰণভাৱে আমি কিছুমান বস্তু আমি অকণমান দিগদাৰ হয় যিবিলাক বস্তু নেকি আমি অকণমান কথা কওঁতে প্ৰায় ওলাই থাকে আমি শৰ্ট ফৰ্মত কৈ থাকোঁ কিন্তু বস্তুবিলাক আমি অকণমান সম্পূৰ্ণ অৰ্থ অকণমান দিগদাৰ হয় তো সেইখিনি মই আজি ক্লিয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এটা কি হয় আমি CPU বুলি কওঁ CPU আমি কম্পিউটাৰত এইবিলাক ৰিলেটেড মানে কম্পিউটাৰত আনিব গ'লে ক'ব CPU
কি আছে চেণ্ট্ৰেল CPUৰ সম্পূৰ্ণ অৰ্থটো কি আছে চেণ্ট্ৰেল প্ৰচেছিং ইউনিট CPU চেণ্ট্ৰেল প্ৰচেছিং ইউনিট ঠিক তেনেকৈ আৰু এনেকুৱা বহুত একদম খুব শ্বৰ্ট মানে আমি শ্বৰ্টত কওঁ কিন্তু আমি হয়তো এইবিলাক কি কওঁ আমি সম্পূৰ্ণ অৰ্থটো আমি জানিব হয়তো চেষ্টা নকৰোঁ বা চেষ্টা কৰিলেও আমি কি কৰোঁ আমি হ'ব আমি খুব শ্বৰ্টতে আমি কৈ দিওঁ কিন্তু আমি আজি বুজিবলৈ চেষ্টা কৰি আছোঁ যাতে এনেকুৱা ধৰণৰ শব্দবিলাকৰ আমি সম্পূৰ্ণ অৰ্থ বুজো আমি মোবাইলত প্ৰায়ে ব্যৱহাৰ কৰোঁ যে DP বুলি কওঁ যে DPটো প্ৰায় চেঞ্জ কৰি থাকি DP মানে ডিছপ্লে পিকচাৰ হয়নে ঠিক তেনেকৈ আমি কি কওঁ প্ৰায় আজিকালি ঘৰতে মানুহৰ ঘৰতে হওক বা দোকানতে বা এনেকুৱা অঞ্চলবিলাকত CCTV পোৱা যায় CCTV সম্পূৰ্ণ অৰ্থটো হৈছে ক্ল'জ চাৰ্কিট টেলিভিশ্যন ক্ল'জ চাৰ্কিট টেলিভিশ্যন মই আগতে কি বুলি কৈছোঁ আমি DC পাইছোঁ হয়নে ডেপুটি কমিশ্যনাৰ এই DC হ'বলৈ কি লাগিলে কি লাগে IAS পাছ কৰিব লাগে IAS মানে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ ঠিক একেধৰণে আমি যদি জিলা এখনৰ মুৰব্বী প্ৰশাসনিক ক্ষেত্ৰত আমি DC বুলি কওঁ তেনে পুলিচৰ যিখিনি আমাৰ পুলিচ বিভাগৰ যিটো জিলাখনৰ মুৰব্বীগৰাকী কি বুলি কওঁ আমি SP বুলি কওঁ হয়নে SP হ'ব লাগিলে কি পাছ কৰিব লাগে মই SP সম্পূৰ্ণ অৰ্থটো ইতিমধ্যে কৈছোঁৱে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ SP হ'ব লাগিলে কি কৰিব লাগে IPS পাছ কৰিব লাগে IPS ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ অসমৰ ক্ষেত্ৰত যদি আমি চাওঁ অসমত APSC পাছ কৰিব লাগে হয়নে APSC আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC যিসকলে পাছ কৰে সেইসকলক কি বুলি কোৱা হয় ACS বুলি কয় আসাম চিভিল ছাৰ্ভিচ তাৰপিছত আকৌ কি কয় আমি যদি কওঁ আমাৰ যিটো আমাৰ অনুসন্ধানকাৰী সংস্থা আছে CID বুলি কয় CID চেণ্ট্ৰেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট হয়নে থানা এখনত গ'লে আমি কি বুলি কওঁ আমি OC ছাৰক লগ পাওঁ OC ছাৰ OCৰ সম্পূৰ্ণ অৰ্থটো কি হৈছে অফিচ ইনচাৰ্জ ঠিক তেনেকৈ আমি ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰায় আমি পাৰোঁ আমি বহুখিনি আমি আজি আলোচনা কৰিলোঁ আজি সম্পূৰ্ণ অৰ্থ যদি আপোনালোকৰ কিবা তেনেকুৱা ফকজা থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব মই নিশ্চয় দিয়াৰ কাৰণে চেষ্টা কৰিম গতিকে আপোনালোকক সকলোকে মই মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে মোক উৎসাহ জনাব আৰু মই এটি নতুন এনেকুৱা ধৰণৰ শিক্ষামূলক বিভিন্ন ধৰণৰ টপিক লৈ মই আপোনালোকৰ মাজত পুনৰাই হাজিৰ